মহারাজ নহৈতা মুক্ত মুক্ত আজি মই সকলো নাই কোনো চিন্তা মোৰ বিষয়ৰ মুক্ত আজি আৰু বাসা মুক্ত আজি আজিৰ পৰা মুক্ত হলা তুমিও এই সংসাৰৰ বিপদ মোহৰ কি বিশ্বমিত্ৰই কৰিছিল তুমি বিদ্যা আৰু তেওঁ বন্দী কৰি ৰাখিছিল তিনিগৰাকী মই মৃগ যাত্ৰা লৈছোঁ আৰু মুক্তি বিচাৰি সেই তিনি কন্যাই মোৰ পৰা সহায়ৰ হাত যেতিয়াই মই সেই তিনি কন্যাক মুক্তি কৰি দিলোঁ তাতেই ৰুষ্ট হ'ল মোহৰ আৰু মই সমস্তবিলাক তেওঁৰ চৰণত অৰ্পণ কৰি গুচি আহিলোঁ ৰাজ্য তাতেই অপৰাধ কৰিলে প্ৰতিজ্ঞাবদ্ধ ৰাজ্যখন সকলোকে ইমান কবিহে হলো আজি মই পথৰ
পার হয়ে আছে। মহারাজ নয় এই আজির পরাময়ে কাঙ্গার ভিক্ষা কিসার নাই আজির পরাই বিচারর একমাত্র মোহর ভাতৃ সমর সিংহ কারাগারের দ্বারা মুক্ত করিব রাজা বিশ্বামিত্র
para hadai. কথা কথা আপনার বাইক কথা মই পাহৰি গৈছো মোৰ পাপাই কহিল মইবা আর কথা রে ফুলবৰিয়ক দেখকৈ এই ৰাজে পৰিহাৰি কৰি ইন্ডিয়া হৈ বান্ধ Yes,